Hello friends, Atomy Global Company কেনেদৰে ফ্ৰী ৰেজিষ্ট্ৰেচন কৰা হয় সেই বিষয়ে আজি আলোচনা কৰিম। আমি যাৰ নাম ৰেজিষ্ট্ৰেচন কৰিম তেখেতৰ পেন কাৰ্ডৰ ফটোকপি প্ৰথমতে ৰেডি ৰাখিব লাগিব লেপটপ বা মোবাইলত। লগতে ডায়েৰী এখন মেইনটেইন কৰিব লাগিব। ডায়েৰীখনত যিগৰাকী ব্যক্তিক আমি ৰেজিষ্ট্ৰেচন কৰাম তেখেতৰ নাম, ভিলেজ, পোষ্ট অফিচ, পুলিচ স্টেশন, ডিস্ট্রিক্ট, স্টেট, জিমেইল, মোবাইল নাম্বাৰ, পিন কোড, জন্মৰ চন মাহ তাৰিখ যিটো পেন কাৰ্ডত আছে, লগতে পেন কাৰ্ডৰ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰটো লাগিব। এইখিনি আপুনি ডায়েৰীখনত লিখক। লগতে লিখিব লাগিব যাৰ তলত জইন দিয়া হ'ব তেখেতৰ অৰ্থাৎ স্পন্সৰ আইডি সেইটো লিখি ল'ব লাগিব। তো ফ্ৰেণ্ডছ, আমি কি ব্ৰাউজাৰৰ জৰিয়তে অনলাইন কৰিব পাৰিম? ইয়াতে ইউসি ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে, অপেৰা, ফায়াৰফক্স বা ক্ৰমত এই এটমিৰ কামসমূহ কৰিব পৰা যায়। ফ্ৰেণ্ডছ, মই ক্ৰমত ফ্ৰী ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব পাৰি সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। তো ফ্ৰেণ্ডছ, এই চেনেলত এটমিৰ বিষয়ে বিভিন্ন ভিডিঅ' পাবলৈ বা মটিভেশ্যনৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰক, যাতে আপোনাৰ ছাবস্ক্ৰাইবৰ পৰা মই উৎসাহ উদ্দীপনা পাম। ধন্যবাদ। এতিয়া আমি ক্ৰম ব্ৰাউজাৰ অপেন কৰিম। ক্ৰম ব্ৰাউজাৰ অপেন কৰাৰ পিছত আমি টাইপ কৰিব লাগিব atomy.kr। atomy.kr ক্লিক কৰাৰ পিছত আমাৰ এটা নতুন পেজ আহিব। এই পেজত আমি চাব লাগিব ইয়াতে ইংৰাজীতকৈ কোৰিয়ান ভাষাত বেছিকৈ লিখা আছে। তো আমি ইংৰাজী নকৰি কোৰিয়ান ভাষাতে আমি ব্যৱহাৰ কৰিব লাগিব, কাৰণ যিহেতু ইণ্ডিয়ান এপছ এতিয়ালৈ অহা নাই, আমি এতিয়া কোৰিয়ান ভাষাতে কামখিনি কৰিম। ইয়াত কোৰিয়ান ভাষাৰ লগতে ইংৰাজীও লিখা আছে, গতিকে আমাৰ বিশেষ সমস্যা নহ'ব। তো প্ৰথমতে আমি মাই অফিচলৈ যাওঁ। মাই অফিচলৈ যোৱাৰ পিছত আইডি, ইয়াতে আইডি লিখিব লাগিব আৰু ইয়াতে পাছৱৰ্ড লিখাৰ পিছত লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ লগে লগে নিজৰ পেজটো খোল খাই যাব। এতিয়া আমি জইনিং দিয়াৰ পূৰ্বে আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যে আমাৰ টিমটো কেনেকুৱা হৈ আছে বা আমাৰ টিম কোনটো ছাইড দুৰ্বল হৈ আছে টিমৰ, সেইটো ছাইড চাই কাৰ অধীনত আমি কাৰ তলত জইন দিব লাগে সেই আইডিটো আমি চাব পাৰিম। সেনেকুৱাকৈ চাবলৈ হ'লে ইয়াতে দুটা আমি কলা চিহ্ন বা কলা দাগ পাইছোঁ, কলা বাকচ পাইছোঁ। এই কলা বাকচৰ ভিতৰত কোৰিয়ান ভাষাত দীঘলকৈ এটা লিখা আছে আৰু চুটিকৈ এটা লিখা আছে। আমি বুজি পোৱা নাই এইটো কি লিখা আছে, কিন্তু আমি যদি চুটি যিটো লিখনি আছে সেইটোত ক্লিক কৰোঁ তেতিয়াহ'লে আমি লাহে লাহে আমাৰ পেজটোলৈ সোমাই যাব পাৰিম। সৰু যিটো আছে চুটি এইটো আমি ক্লিক কৰিলোঁ। ইয়াৰ পিছত আমাৰ নতুন এটা পেজলৈ লৈ গ'ল। আকৌ ইয়াতে আমি দুটা বস্তু পাম, কলা বাকচৰ ভিতৰত আকৌ এবাৰ এইটোত চুটি যিটো আছে এইটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাক নতুন এটা পেজলৈ লৈ যাব। এয়া আমাৰ পেজ। এনেকুৱাকৈ পেজ আমি চাই আছোঁ। এতিয়া কাৰ তলত আমাক দিব, কোনটো আমাৰ মেম্বাৰ অলপ পিছ পৰি আছে তেখেতক আমি উঠাই লৈ যাব লাগিব, কাকো আমি পিছ পেলাই থৈ যাব নোৱাৰোঁ। তো এনেকুৱাকৈ চোৱাৰ পিছত আইডি এটা চোৱাৰ পিছত আইডিটো আমি লিখি ল'ম, স্পন্সৰ আইডি লিখি লৈ তেখেতৰ নামটো লিখি ৰাখিম যাতে কোনো গণ্ডগোল নহয়। ইয়াৰ পিছত আমি বেক কৰিম, আকৌ পূৰ্বৰ স্থানলৈ যাম। তো ফ্ৰেণ্ডছ, পূৰ্বৰ পেজলৈ আহিলোঁ বেক হৈ। এতিয়া ওপৰফালে লিখা আছে, এয়া ফ্ৰেণ্ডছ, ওপৰত একেবাৰে ওপৰফালে লিখা আছে জইন বুলি। আমি ইয়াতে ক্লিক কৰিম। জইনত ক্লিক কৰিলোঁ। জইনত ক্লিক কৰাৰ লগে লগে আমাৰ এটা নতুন পেজ আহিল। তিনিটা ব্লু কালাৰৰ বাকচ আহিছে। ইয়াৰ মাজতে শেষৰটোত লিখা আছে 20 years and older।
ইয়াতে জয়েন বুলি লিখা আছে আমি ইয়াত ক্লিক কৰিম নতুন এটা পেজ আহি গ'ল ইয়াত আছে মেম্বাৰশ্বিপ টাৰ্মছ এণ্ড কণ্ডিশ্যন তো ফ্ৰেণ্ডছ আমি এইটোত ৰাইট চিন দিব লাগিব আই এগ্ৰি ইয়াতে আমি ৰাইট চিন দিব লাগিব আই এগ্ৰি ইয়াৰ পিছত আহিব এগ্ৰি এগ্ৰিত আমি ক্লিক কৰিলোঁ এগ্ৰিত ক্লিক কৰাৰ পিছত আমাৰ সম্পূৰ্ণ পেজটো আহি গ'ল এতিয়া ফ্ৰেণ্ডছ আমি প্ৰথমতে নেশ্যনেলিটি সিলেক্ট কৰিব লাগিব এতিয়া নেশ্যনেলিটি আমি ইণ্ডিয়া দিব লাগিব অকল এটাই আহে ইণ্ডিয়া বুলি এতিয়া ফুল নেম লিখিব লাগিব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম আমি কেপিটেলত লিখিম ফ্ৰেণ্ডছ আমি এতিয়া ফুল নাম লিখিম কেপিটেলত লিখিম নাম লিখা হল ইয়াৰ পিছত আমি সিলেক্ট কৰিব লাগিব মেল নে ফিমেল মেল আমি এটো কাম কৰি আছো গতিকে মেলটো সিলেক্ট কৰিলো ইয়াৰ পিছতে দিব লাগিব পেন কাৰ্ডৰ নম্বৰ যেটো আমি ডাইৰেক্ট লিখি ৰাখিছো পূৰ্বে फ्रेंड्स पैन कार्डर नम्बर तो दिया हल इतना लिखिब लागिब तेखेतर डेट अफ बार्थ इते लिखा आछे डेट अफ बार्थ तो आमी लिखिम प्रथमते यार नियम हल सन लिखा सनर पिছত लिखिब लागिब माह तार पिছত दिन लिखा होवार पिছত ইয়াতে এটা গুৰুত্বপূৰ্ণ বিষয় আছে যে নিকনেম তো একো কৰিব নালাগে ইয়াতে ব্ল্যাঙ্ক ৰাখিব যেনে আছে তেনে থাকক আমাৰ তাত কৰিব লাগে একো নাই এতিয়া ইয়াতে দিব লাগিব পাসওয়ার্ড দিয়াৰ ক্ষেত্ৰত আমি নামৰ প্ৰথম ফাৰ্ষ্ট নেমটো আমি দিম ফাৰ্ষ্ট নেমৰ প্ৰথম আখৰটো ক্যাপিটেল তাৰ পিছত গটেখিনি স্মল 1 2 3 ষ্টাৰ এনেদৰে দিব লাগিব তো फ्रेंड्स প্ৰথমতে লিখিলো তেখেতৰ নামটো লিখিলো লগতে 1 2 3 ষ্টাৰ দিলো আৰু ইয়াৰ পিছত আকৌ কনফাৰ্ম পাসওয়ার্ড দিব দিছে আকৌ কনফাৰ্ম পাসওয়ার্ড সেম দিব লাগিব দিয়া হল फ्रेंड्स ইয়াৰ পিছত আছে গেষ্ট পাসওয়ার্ডত এটা কাম আমি অলপ বেলেগ কৰিব লাগিব হেয়া হল যে আগৰ পাসওয়ার্ডটোৱে দিম মাত্ৰ ইয়াত আমি ষ্টাৰটো দিব নোৱাৰিম ইয়াত ষ্টাৰ দিয়াৰ প্ৰয়োজন নাই ইয়াৰ পিছতে আহিল फ्रेंड्स মোবাইল নাম্বাৰটো আমি লিখি লওঁ তেখেতৰ फ्रेंड्स এইখিনি লিখা হোৱাৰ পিছত সেম আকৌ লিখি দিও फ्रेंड्स फोन नम्बरটো লিখা হোৱাৰ পিছত আমি লিখিব লাগিব পোস্টাল কোড অর্থাৎ পিন নাম্বার আমি দি দিও ইয়াৰ পিছত লিখিব লাগিব ভিলেজ সম্পূৰ্ণ ঠিকনাটো ইয়াতে লিখিব লাগিব
পুলিশ স্টেশন ডিস্ট্রিক্ট স্টেট फ्रेंड्स এখানে ঠিকনা সম্পূর্ণ ঠিকনা লিখা হল এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট কপি কৰি তলত আকৌ সেইখিনি সেম সেম বহাই দিম কপি কৰিলো কপি কৰি ইয়াতে পেস্ট কৰিলো হৈ গল এতিয়া আমাৰ লিখিব লাগে জিমেইল টো লিখিলো ইয়াতে @com দিয়া আছে গতিকে এইফালে মাত্ৰ জিমেইল টো লিখিলে হৈ যাব gmail.com এতিয়া আমি চাই লওঁ আমাৰ লিখনি সম্পূৰ্ণ ঠিক হৈছে নে নাই ন্যাশনালিটি ইন্ডিয়ান দিয়া হল নাম লিখা হল মেল ফিমেল দিয়া হল পেন কাৰ্ডৰ নাম্বাৰ দিয়া হল জন্মৰ তাৰিখ দিয়া হৈছে নিক নেমটো ব্ল্যাঙ্ক ৰাখিব লাগিব তাৰ পিছত পাসওয়াৰ্ড দিয়া হৈছে কনফার্ম পাসওয়ার্ড দিয়া হৈছে গেস্ট পাসওয়ার্ড দিয়া হৈছে তাৰ পিছত ফোন নাম্বাৰ দিয়া হৈছে পিন কোড দিয়া হৈছে এড্ৰেছ সম্পূৰ্ণ লিখা হৈছে ইমেইল লিখা হৈছে গতিকে সম্পূৰ্ণ হল এতিয়া আমি কনফার্ম কৰিব পাৰো কিন্তু কনফার্ম কৰাৰ আগতে ইয়াতে লিখা আছে আই এগ্ৰি ইয়াতে রাইট চিন দিব লাগিব যে এপ্লাই কনফার্ম কৰিব লাগিব কনফার্ম কৰা হৈ গল এতিয়া আমি কাৰ আন্ডাৰত দিম তেখেতৰ আইডি টো লাগিব অৰ্থাৎ স্পন্সৰ আইডি তো फ्रेंड्स এতিয়া আমি আইডি টো বহাই দিম আইডিটো বহাই দি প্লা আমি চেক কৰিব লাগিব আমি ইয়াতে আছে স্পন্সৰ আইডিটো হে বহাইছো স্পন্সৰ নেমটো লিখা নাই এইভাবে লিখা নাই আমি আইডিটো কনফার্ম কৰাৰ লগে লগে তেখেতৰ নাম আহি যাব যদি আমাৰ কিবা নামটো হয়তো আমাৰ যদি আইডিটো ভুল হয় তেতিয়া বেলেগৰ নাম আহিব তেতিয়া আমি ক্যান্সেল কৰি নতুনকৈ আইডি দিব লাগিব সেই কাৰণে আমি প্ৰথমতে আইডি দি কনফার্ম কৰিব লাগিব আমি চাও আমাৰ দিয়া হে আইডিটো ঠিক আছে নে নাই ঠিকে আছে फ्रेंड्स ৰাহে মাসুম চৌধুৰী তেখেতৰ আন্ডাৰতে দিব বিচাৰিছিলো তেখেতৰ নামই আহিছে গতিকে আমি ইয়াত ওকে বুলি হয়তো আছে সাউথ কোৰিয়ান ভাষাত আছে গতিকে আমি বুজি পোৱা নাই ইয়াতে আমি ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আমি এতিয়া কনফার্ম কৰিব লাগিব তলৰ ফালে কনফার্ম আছে কনফার্ম কৰিব লাগিব কনফার্ম কৰাৰ পিছত আকৌ নতুনকৈ এটা আহিল পেজ ডান বুলি লিখা আছে ইয়া তলৰ ফালে ডান আমি ডান কৰিম তো फ्रेंड्स আইডি হৈ গল ইতিমধ্যে মুকুটালি নামত আইডি হৈ গল তে আমি ইয়া স্ক্রিনশট ৰাখি থম আৰু আমাৰ ইয়াত যি আইডি হৈছে হে আমি লিখিও ৰাখিম আমি আইডিটো লিখি ৰাখিলো লগতে পাসওয়াৰ্ডটো লিখিলো এতিয়া আমি আইডি ভেৰিফাই কৰিব লাগিব এটো তলৰ ফালে গো টু আইডি ভেৰিফিকেশন পেজ
এই পেজটোত যাব লাগিব ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আমাক আইডি লিখিব দিব ইতিমধ্যে আমি যেটো লিখি ৰাখিলো সেই আইডিটো ইয়াত দিব লাগিব তে পাসওয়ার্ডটো দিব লাগে এতিয়া আমি লগইন কৰিম এতিয়া নতুনকৈ আকৌ এটা পেজ আহি গল পেজৰ তলফালে লিখা আছে গো টু আইডি ভেৰিফিকেশন পেজ ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে ইয়াতে লিখা আছে পিকচাৰ অফ আইডি চয়েস ফাইল আমি চয়েস ফাইলত ক্লিক কৰিম চয়েস ফাইলত ক্লিক কৰাৰ লগে লগে আমাৰ ফটো বিচাৰিব আমি সিলেক্ট কৰি থোৱা ফটো সিলেক্ট কৰি ওপেন কৰিব লাগিব তো আমি এতিয়া গেট ভেৰিফাইড অপচনত যাব লাগিব তো ফ্ৰেন্ডস ইতিমধ্যে হৈ গল ইয়াতে লিখা আছে ইউৰ ভেৰিফিকেশন ডকুমেন্টস হ্যাজ বিন সাবমিটেড তো আমাৰ কাম সম্পূৰ্ণ হল এতিয়া ওকে কৰাৰ লগে লগে আমাৰ কাম সম্পূৰ্ণ ফ্ৰেন্ডস এনেদৰে আমি এটমিৰ ফ্ৰী ৰেজিষ্ট্ৰেচন সমূহ কৰো ভিডিওটি যদি চাই প্লাই ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰিব থ্যাংক ইউ